হেল্ল' গুড মৰ্নিং নেমফুং সকলোকে স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ব্লগ লৈ আজি মই আছো এটা জংঘলত চাওক মোৰ চাৰিওফালে জংঘল তো জংঘললৈ অহাৰ কাৰণ এটাই যে মই ইয়াতে বাহ কাটিব আহিছো আজি বিহুৰ উৰুকা নহয় জানো তো বিহুৰ উৰুকাত আপোনালোকে ঘৰত বহি কিনে এটা সুন্দৰ গাহৰি মানে ৰেচিপি বনাই খাব পাৰিব আৰু সেই গাহৰি ৰেচিপিটো কেনেকুৱা বনাব লাগে মই আপোনালোকক দেখুৱাই আছো বা কৈ আছো ঠিক আছে তো এটা কথা যে মই এই জংঘলত আহাৰ কাৰণটো কি মই বাহ কাটিব আহিছো মানে কি আজি সেই গাহৰি ৰেচিপিটো বাহৰ চুঙাত আপোনালোকক বনাই দেখুৱাম কেনেকুৱা বনাব লাগে আৰু কিমান সহজ কিমান টান ঠিক আছে তো ভিডিঅটো চাই থাকক শেষলৈকে তাৰ পিছত মোৰ গাহৰি ৰেচিপিটো আপোনালোকে চাওক ঠিক আছে তাৰ পিছত ভোগালীত আপোনালোকে পাৰ্টি কৰিব তাতে গৈ পিনে এই ৰেচিপিটো ট্ৰাই কৰি চাব পাৰে একদম ইজি ঠিক আছে তো মোৰ ব্লগটো শেষলৈকে চাই থাকিব লাগিব তেতিয়াহে আপোনালোকে মোৰ বাহৰ চুঙাত বনোৱা ৰেচিপিটো আপোনালোকে মানে সম্পূৰ্ণ জানিব পাৰিব ঠিক আছে তো আৰু আগলৈ এনেকুৱা ধৰণৰ বহুত ভাল ভিডিঅ' আহি থাকিব ভাল ব্লগ আহি থাকিব তো সেইটো চাবলৈ আপোনালোকে সাবস্ক্ৰাইব কৰি দিব ঠিক আছে আৰু বেল আইকনটো দবাই দিব গাইস মই এতিয়া কাটিলো বাহ চাওক মই ধুনিয়াকে এনেকুৱা ধৰণৰ বাহ কাটি লৈছো আৰু বাহটো ইমান পুৰত হ'ব নালাগে এনেকুৱা ধৰণৰ অলপ কুমলীয়া বাহ হলে খুব ভাল ঠিক আছে তো মই এইবিলাক সমানকে কাটি লৈ কেনে আপোনালোকক দেখুৱাই আছো গাইস এখন মোৰ বাহৰ চুঙা কাটাটো হৈ গল চাওক ধুনিয়াকে কাটি কেনে দুটা বাহৰ চুঙা বান্ধি ললো এতিয়া যাও ঘৰলৈ গাইস মই এতিয়া ঘৰত আহি পালো এতিয়া মই এই বাহৰ চুঙাখন পানী দি অলপ ভালকে ধুম
গাইজ বাঁহৰ চুঙাটো মই ধুই ল'লোঁ দুবাৰ নাইবা তিনিবাৰমান আপোনালোকে এনেকুৱা এয়া আমাৰ জুই জ্বলোৱা হৈ গ'ল আৰু এইটো মাংসটো ধুই আছে এইটো হৈছে গাহৰি মাংস ধোৱা হৈ গ'ল এতিয়া আমি আদা নহৰু জলকীয়া এইবোৰ ধুনীয়াকৈ মানে বাকলি গুচাম কাৰণ ইয়াত বিশেষ একো নালাগে অকল আদা নহৰু আৰু জলকীয়া পালে হৈ যাব আপোনালোকে চাই থাকক ব্লগটো আদা নহৰু পিছাটো হৈ গ'ল এতিয়া জলকীয়া পিহিবৰ কাৰণে এইটো চাওক বৈদ্য ডাঙৰ জলকীয়া দিলোঁ এইটো আমাৰ গাহৰি মাংস ধুই ধুনীয়াকৈ কলপাতত থৈ দিছে এতিয়া মই ইয়াতে মিহলি কৰি দিম আদা আৰু নহৰু যোনটো পিচি থৈছিলে সেইটো মই মিহলি কৰি দিছোঁ তাৰপিছত আকৌ ইয়াত দিম মই জলকীয়া যিটো জলকীয়া সম্পূৰ্ণ গুড়া কৰিব নালাগে তো গতিকে অলপমান কৰিলে হ'ব ইয়াতে দিলোঁ জলকীয়া ইয়াতে আদা নহৰু জলকীয়া পিচি থোৱাটো দি দিলোঁ এতিয়া অলপমান নিমখ দি দিওঁ সোৱাদ অনুসাৰে মানে ইয়াতে নিমখটো অলপমান কম হ'লেও একো কথা নাই পিছলৈ যদি কম হয় তেনেহ'লে আকৌ লৈ কেনে খাব পাৰিব যেতিয়া নিমখটো ইয়াতে দিওঁতে বেছি হ'লে পিছত আৰু কম কৰিব নোৱাৰোঁ গতিকে মই এইটো ইয়াতে নিমখটো কমকৈ দি আছোঁ এতিয়া মই ইয়াতে মিক্স কৰিম এইটো আমাৰ গোটেইখিনি জলকীয়া আদা নহৰু মিক্স কৰা হৈ গ'ল এতিয়া নেক্সট ষ্টেপ হৈছে এই বাঁহৰ চুঙাত আমি এতিয়া গাহৰি মাংসটো ভৰাম মানে মোৰ দুটা বাঁহৰ চুঙা যিহেতু মই এটা বাঁহৰ চুঙাতে গোটাইবোৰ ভৰাই নিদিওঁ মানে আধা আধাকৈ ভৰাম এতিয়া মই ধুই থোৱা কলপাতটো লৈ আনিম এয়া চাওক এইটো হৈছে কলপাতটো ধুই থৈছোঁ মই ধুনীয়াকৈ এনেকৈ কাটি থৈছোঁ ইয়াতে ইমান ভাল কলপাতটো নালাগে এনেকুৱা ফাটা চিৰা হ'লেও চলিব তো গতিকে সেই বুলি মই এনেকুৱা ধৰণে আনিছোঁ তো চাওঁ এতিয়া এটা চুঙা সোপা দিবলৈ এইটো কিমান মানে প্ৰয়োজন হয় কলপাতটো এনেকুৱা বনাই ল'ব তাৰপিছত আমি এইটো বাঁহৰ চুঙাত এনেকুৱা সোপা দি দিম বহুত টাইটকৈ বাছ এনেকুৱা সোমাই দিব ঠিক আছে হৈ গ'ল এতিয়া আমি এইটো হৈ গ'ল এতিয়া আমি এইটো চিধা জুইত দি দিব পাৰোঁ বাঁহৰ চুঙা দি গাহৰি মাংস বনোৱা ৰেচিপিটো এয়াই আছিলে আপোনালোকেও ঘৰত নিজে ট্ৰাই কৰি চাব খুব ভাল লাগে একদম সহজ বেছি মছলা দিব নালাগে বেছি মানে দিব নালাগে আদা নহৰু আৰু জলকীয়াৰ বাহিৰে একো মছলা দিব নালাগে অকল এনেকুৱাই বহুত টেষ্ট হয় ঠিক আছে তো এতিয়া মই মানে দিলোঁ জুইত এতিয়া কমচে কম 40-45 মিনিটলৈকে জুইত থাকিব লাগিব তাৰপিছতহে মানে এইটো আমি খাব পাৰিম বা বাঁহৰ চুঙাৰ পৰা সেইটো উলিয়াব পাৰিব তো তাৰ কাৰণে আপোনালোকে শেষলৈকে ব্লগটো চাই থাকিব লাগিব ঠিক আছে তো এতিয়া এই চুঙাটো জুইতে থাকিবলৈ দিয়ক ইয়াৰ কাৰণে আপোনালোকে ব্লগটো শেষলৈকে চাব লাগিব আৰু ভিডিঅ'টো চাই থাকোঁতে লাইক আৰু কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিয়ক প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক বাঁহৰ চুঙাত গাহৰি মাংস বনোৱা হৈ গ'ল এতিয়া মই
ঢালিম ইয়াতে বাকি দিছো চাওক ইয়াৰ পৰা গোটাইখিনি ওলাই গ'ল ইয়াতে চাওক বাঁহৰ চুঙাত বনোৱা গাহৰিটো ট্ৰাই কৰি চাম এয়া চাওক বাঁহৰ চুঙা বনোৱা গাহৰি তাৰপিছত এইটো হৈছে খাৰ আৰু তেজ দি বনোৱা মাংস এয়া চাওক টেষ্ট কৰি চাম এতিয়া বঢ়িয়া টেষ্ট খাৰ দি বনোৱা